ফ্ৰেণ্ডছ, আজি আপোনালোকক মই কচুৰি বনোৱা দেখুৱাম। কচুৰি বনাবৰ কাৰণে মই 1 কাপ লৈছোঁ আৰু আধা কাপ ময়দা লৈছোঁ আৰু কি দিম আপোনালোকক এটাকে দেখুৱাই যাম। আৰু মই আধা কাপ লৈছোঁ, পৰিমাণটো নিজৰ কথা কিমানটো লয়। আধা চামুচ মই বেকিং দিছোঁ, ইয়াত অকণমান নিমখ দি দিছোঁ, অকণমান গোটা ধনিয়া দিম, খালি মই অলপ এনেকৈ মোহাৰি ল'ম আৰু অকণমান গোটা জিৰা দিম। গোটা জিৰাখিনিও মই এনেকৈ ল'ম, অকণমান মোহাৰি দিলে তেতিয়া বেছি ভাল। মই ৰিফাইন দি দিছোঁ, ইয়াতে 1 চামুচমানৰ দিছোঁ এইখিনি, আৰু অকণমান ঘিউৰি দিছোঁ ইয়াতে। আৰু এইখিনি ফাৰ্ষ্টতে অলপ টাইম কৰি ল'ম, মোহাৰি ল'ম ইয়াতে। তাৰপিছতে মই অলপকৈ পানী দি যাম। এতিয়া অলপকৈ পানী দি যাম। পানীখিনি অকণমান গৰম পানী লৈছোঁ মই, কুহুমীয়া গৰম, বেছি নহয় আৰু। এইখিনি ভালকৈ মাৰি লৈ পেলাই মই 20 মিনিটৰ কাৰণে ৰাখি দিম। এইখিনি মোৰ হৈ গৈছে। ইয়াৰ ওপৰত অলপ ৰিফাইন দি দিম এতিয়া। তাৰপিছত মই 30 মিনিটৰ কাৰণে ৰাখি দিম। ইয়াত অকণমান ৰিফাইন দি দিছোঁ। এতিয়া মই এইখিনি 30 মিনিটৰ কাৰণে ৰাখি থৈ দিম। অলপ গৰম হৈ ল'ব দিলোঁ। তাৰপিছত মই এতিয়া ৰিফাইন অকণমান দি দিম। ইয়াত কচুৰিত দিবৰ কাৰণে মই মছলাটো বনাই ল'ম। মই অনিয়ন কচুৰি বনাম। অনিয়ন কচুৰি বনাবৰ কাৰণে মই পিঁয়াজ 2টা লৈছোঁ। সেইটো কাৰণে পিঁয়াজটো অকণমান সৰহকৈ দিছোঁ। অলপ ডাঙৰ চাইজৰ পিঁয়াজ লৈছোঁ, সৰু সৰুকৈ কাটি লৈছোঁ। হৈ গ'ল। ইয়াত মই এতিয়া পিঁয়াজখিনি দি দিম। অলপ টাইমৰ কাৰণে এইখিনি লৰাই থাকিম। সোৱাদ অনুযায়ী নিমখ দিছোঁ। অকণমান হালধি পাউডাৰ দি দিছোঁ ইয়াতে। অকণমান ৰেড চিলি গুড়ি দিছোঁ। অলপ টাইম লৰাই থাকিম। ইয়াত মই এতিয়া বেচনৰ গুড়া অলপ দিম, 1 চামুচমান দিম বাৰু। এখন ডাঙৰ চামুচে দিছোঁ মই বেচনৰ গুড়া। এইখিনি 10 মিনিটমান মই কোমলাই থৈছিলোঁ মচুৰ দালি। ইয়াত মচুৰ দালিখিনি মই দি দিম। এইখিনি মচুৰ দালিকেইটা দি দিছোঁ ইয়াতে। আৰু এখন ডাঙৰ চামুচে মই গোটা জিৰা আৰু গোটা ধনিয়াখিনি অলপমান ভাজি লৈ, মই মিক্সাৰত গুড়া নাই বাৰু, পটাত গুড়া কৰি দিছোঁ। অলপ গোটা গোটাকৈ ৰাখিছোঁ। এতিয়া ইয়াত মই দি দিম এইখিনি। অলপ টাইম লৰাই থাকিব লাগিব। এইখিনি ইয়াত মই অকণমান পানী দিম, বেছি নিদিওঁ, চামুচেৰে দিম। অলপ টাইম লৰাই থাকিম এনেকৈ। এইখিনি মোৰ হৈ গ'ল। পিছৰখিনি আপোনালোকক দেখুৱাই আছোঁ। এনেকুৱা হোৱালৈকে আপোনালোকে ভাজিব। পিছৰখিনি দেখুৱাই আছোঁ। 30 মিনিটছ হৈ গ'ল এইখিনি। এতিয়া মই এটাকৈ বনাই যাম, আপোনালোকক দেখুৱাম।
এইটো এইটো হৈ গৈছে। বেছি পাতল কৰিব নালাগে, অকণমান ডাঠ কৰিব লাগে। ইয়াত দি দিছোঁ। এইটো হৈ গৈছে মোৰ। এটা এটা কেনেকৈ বনাই যাম, ঠিক এইটো একেদৰে কৰিম। এনেকৈ দিব। এইটো হৈ গৈছে। এনেকৈ বনাই যাম মই এটা এটাকৈ। এইখিনি মোৰ হৈ গ'ল। এতিয়া মই এটা এটাকৈ ভাজি যাম, আপোনালোকক দেখুৱাম বাৰু। গৰম হৈ লওক, তাৰপৰা মই ৰিফাইন দিম। গৰম হ'বলৈ দিছোঁ। গৰম হৈ গ'ল, এতিয়া মই ইয়াৰ ৰিফাইন দিম। ৰিফাইনখিনি ভালকৈ গৰম হৈ লওক, তাৰপিছতহে দিম কচুৰিখিনি। গৰম হৈ গ'ল, মই ইয়াত এটা এটা দি যাম। গেছটো বেছি চিমত ৰাখিব নালাগে। এতিয়া গেছটো চিমত ৰাখিম অলপমান। এয়া মোৰ কচুৰি হৈয়ে গৈছে, চাওকচোন ইমান ধুনীয়া হৈছে। আমি এনেদৰে ঘৰতেই বনাই খাব পাৰোঁ, বাহিৰত খোৱাতকৈ। এনেকৈ আপোনালোকেও মই কোৱাৰ নিচিনাকৈ বনাই খাবচোন, খাবলৈ বিৰাট টেষ্টি লাগে আবেলি চাহকাপৰ লগত। মোৰ হৈ গ'ল। এতিয়া আপোনালোকক পিছৰখিনি দেখুৱাই আছোঁ। এইখিনি মোৰ কচুৰি বনোৱা হৈ গ'ল, চাওকচোন ইমান ধুনীয়া হৈছে দেখাত। এনেকৈ আমি ঘৰতে বনাই খাব পাৰোঁ, আপোনালোকে খাব। এটা মই ভাঙি দেখুৱাইছোঁ, ভিতৰটো চাওক ইমান ধুনীয়া হৈছে। বিৰাটেই ধুনীয়া হয় এনেকৈ বনাই খাই। আপোনালোকে এনেকৈ বনাই খাবচোন। ভিডিঅ'টো আজিলৈ ইমানতে সামৰিছোঁ।